তো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এতিয়া ধুনীয়াকৈ আমি উঠি দিলোঁ এতিয়া উঠিলোঁ এতিয়া পিছত চাৰিটা ধুনীয়াকৈ ওলাকে যাওঁ এতিয়া ৰেডি হৈ আছে পটেকেল এতিয়া ৰেডি হৈ আছে চবেই এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ লওঁ 1 ঘণ্টা আছে ধুনীয়াকৈ ৰেডি হৈ আছে নাকি এতিয়া 1 ঘণ্টা আছে ধুনীয়াকৈ ৰেডি হৈ লওঁ তো আমি এতিয়া ধুনীয়াকৈ সলাই দিলোঁৱেই এতিয়া চববিলাকে চব গুচি গ'ল আমি ইয়াতে আছোঁ 4জন আৰু এজন আছে মানে আমাৰ হাততে চাবিটো দিছে ৰুমটো তো এতিয়া ৰখি আছোঁ মালিকে আহি পোৱা নাই তো চাবিটা দি কিনে আমি গুচি যামহি তো আমি ইয়াতে আছিলোঁ ধুনীয়াকৈ এইটো ঘৰটোত তো এতিয়া আস্তেকৈ আমি যামহি তো এতিয়া মালিকে আহি আছে 5 মিনিট লগাব লাগিছে তো ৰখি আছোঁ ইয়াতে ধুনীয়াকৈ আৰু আমি থকা ৰুমটো হৈছে আমি 2 দিনৰ কাৰণে এতিয়া থাকি দিলোঁহি তো সেয়া আমি ইয়াতে ধুনীয়াকৈ এতিয়া ইয়াতে আছিলোঁহি এতিয়া ওলাই দিমেই ধুনীয়াকৈ তো বাই বাই আমি ইয়াৰ পৰা গুচি যামেই ধুনীয়াকৈ তো এতিয়া আমি ফিল্ডলৈ চেণ্টাৰলৈ গৈ আছোঁ তো এতিয়া চেণ্টাৰলৈ যাব লাগে আমি ধুনীয়াকৈ এতিয়া গৈ আছোঁ বাকী চব গুচি গ'ল আমি এতিয়া ধুনীয়াকৈ ওলাই দি আছোঁ বাকী 2জন আছে আৰু এজন গুচি গ'ল আগতে তো এতিয়া আমি 3জনে গৈ আছোঁ লাহে লাহেকৈ চেণ্টাৰলৈ বহুত ঠাণ্ডা পথাৰ চাক মই পিন্ধি লৈছোঁ ধুনীয়াকৈ আৰু মানে এতিয়া শিৱদৌলত যোৱা ৰাস্তাত আমি ওলাই দিলোঁহি ধুনীয়াকৈ তো এই চাব পাৰে ইয়াতে শিৱদৌল যোৱা ৰাস্তা ইপিনেদি তো আৰু গেটখন আছিলে ইপিনে গেটখনতো মই এতিয়া নেদেখালোঁ তো আপোনালোকে চাগে দেখা পাইছে আগতে আহে তো এতিয়া আমি যাইছোঁ মানে শিৱদৌলৰ কাষত এটা ফিল্ড আছে তো তাৰ পৰা আমাৰ ষ্টাৰ্টিং এটা হ'ব তো এতিয়া আমি ফিল্ডলৈকে গৈ আছোঁ ধুনীয়াকৈ এতিয়া আমি ধুনীয়া শিৱসাগৰৰ এটা পুখুৰী তো দেখা পাইছে আপোনালোকে তো আমি পুখুৰীত আহি গৈছোঁ ধুনীয়াকৈ এই চাব পাৰে ৱাও কি ধুনীয়া এইটো কি পুখুৰী কয় কি নাম আছিলে এটা তো নামটো মই পাহৰিলোঁ মানে কি নাম আছিলে তো আপোনালোকে নিশ্চয় জানে তো আৰু দুখাই আছোঁ আজিয়ে মানে শিৱসাগৰত মই ফাৰ্ষ্ট টাইম আহি পাইছোঁহি তো আজি মানে এতিয়া আমি ৰানিং কৰি ধুনীয়াকৈ তাৰপিছত আৰু ঘূৰি উভতিকৈ চাব আহিম নেকি তো এতিয়া আগতে আহিছিলে নেকি হা এইবাৰ ফাৰ্ষ্ট টাইম আহিছে নেকি চবকেইটা মানে আমি ফাৰ্ষ্ট টাইম আহিছোঁহি তো আপোনালোকে আহিব শিৱসাগৰত ধুনীয়াকৈ এনজয় লৈ ল'ব এনেকৈ ধুনীয়া পাৰ্ক চাৰ্ক আছে ধুনীয়াকৈ বহা চিষ্টেমে নৈৰ পুখুৰীৰ পাৰে কাষে কাষে ধুনীয়া এতিয়া বহা চিষ্টেম কৰি দিছে তো ভাল লাগে মানে আৰু মানে যেতিয়া আমি ৰানিং কৰি শিৱদৌলৰ ৰাস্তাৰ কাষৰ মাজেদি তো চাওক এতিয়া হৈছে শিৱদৌল যোৱা ৰাস্তা আৰু ইপানে ধুনীয়াকৈ পুখুৰীটো আছে তো ইয়াৰ কাষে কাষে মানে আমি এতিয়া দৌৰিব লাগিব বোলে তো এতিয়া মানুহকেইটা বহুত যাই আছে তো চাব পাৰে ইয়াত ধুনীয়াকৈ জলদি এই চাব পাৰে দুখাই দিছোঁ ৱাও এইটো হৈছে শিৱদৌল তো এতিয়া ভালকৈ নাচাওঁ বোলো কালি ৰাতি হৈছে টোপনি মৰা তো ভালকৈ কালি চাওঁ নবোলো তো ৰানিং কৰি আহি আৰু ইয়াত আমি ঘূৰি আহিছোঁ তো ধুনীয়াকৈ আমি এতিয়া চাব লাগিব আহিছোঁ যেতিয়া নাকি এতিয়া কি পুখুৰী গৈছিলোঁ নামটো পাহৰিলোঁ মই এই হাঁহবিলাক চাচোন চা ইমান হাঁহ ডাঙৰ ডাঙৰ হাঁহ ৱাও এইবিলাক বহুত মানুহ ইয়াতে আহি আছে তো ইয়াতে মানে ল'ৰা ছোৱালীৰ দুটাৰো কম্পিটিশ্যন হ'ব তো ছোৱালীৰ হৈছে 16 কিলোমিটাৰ আৰু ল'ৰাৰ হৈছে 22 কিলোমিটাৰ এতিয়া ছোৱালী গৈছে মানে একেলগে যাই আছে আৰু তো ধুনীয়া ভাল লাগিব পাৰ্টিচিপেট কৰিব তো এতিয়া কি কৰা ভিডিঅ' কৰি আছা নেকি তো এতিয়া আমি ধুনীয়াকৈ এটা আহি লৈ ল'লোহি এতিয়া ফটো চটো উঠি আছে ধুনীয়াকৈ বান্ধৱী কল গেটটো কোনফালে আছে আমি আৰু গেটটাকে দেখাম না গেটটা সিপিনে হয় ইপিনে আছে গেটটো আমি কালি মানে ৰাতি ইয়াতে অলপ ফুৰি টাইম পাছ কৰিছোঁ ন ইয়াতে আমি ইয়াতে বহি গৈছোঁ কালি ৰাতি গধূলি 7:30 বাজছে আৰু আমি এতিয়া ফিল্ডত যাই আছোঁ ইয়াতে ডাঙৰ ডাঙৰ মানে ফুটবল খেলা ইয়াতে পাতে বোলে আৰু আমাৰ ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব
গৈ আছো এতিয়া ধুনীয়াকে ৱাও মোক পুখুৰীটা কিন্তু ভাল লাগছে দেই হে জলদি A few moments later. ফাইনেলি গাইছ আমি এতিয়া ওলাই দিলো সেই ফিল এতিয়া আহি গ'লো আমাৰ প্লেচটো এতিয়া মানুহ আহি আছে চববিলাকে দেখুৱাইছোঁ চব এতিয়া বহি আছে কাষে কাষে ধুনীয়াকে পিছতে বাল্টিংটা লৈ আনিছোঁ বাল্টিংটা কথা আমি এতিয়া প্লেচ লোকেশ্যন আহি গ'লো ধুনীয়াকে তো এতিয়া মানুহ চাব পাৰে তো আৰু মানুহ আহি আছে তো এটা কমতে কোনো মানে অহা নাই তো আহি আছে এতিয়া এতিয়া বিপ নাম্বাৰ বহাব তো এতিয়া বিপ নাম্বাৰ ল'ম আমি ধুনীয়াকে আৰু আমি পুখুৰীৰ কাষে কাষে ধুনীয়াকে এতিয়া ফুৰি আছোঁ খোজকাঢ়ি আছোঁ ধুনীয়াকে তো বহুত কেইটা খোজকাঢ়ি আছে চাব পাৰে মানুহ আৰু পিনে পুখুৰী মানে এইটো কি এনেকুৱাকে ৰাউণ্ড কৰি ঘূৰিব পাৰে না কি মানে এনেকুৱাকে ৰাউণ্ড কৰি নাই ঘূৰিব পাৰে উপায় ঘূৰিব ৰাউণ্ডকে ঘূৰিবা আমি এতিয়া আগত যাওঁ ব'ল কি আছে চাওঁ না কি এতিয়া কিবা বোলে বুঢ়ীসাগৰ উচ্চতৰ মাধ্যমিক কিবা ইণ্ডাষ্ট্ৰিয়েল কিবা ধুনীয়া ধুনীয়াকে তাতে কি বহি থাকিব পাৰে না কি চাচোন চা সোণালী হাঁহ সোণালী হাঁহ ইয়াতে বহুত আছে বোলে ফাৰ্ষ্ট টাইম এনেকা দেখা পাওঁ বহুত আৰু মাছ আছে না বহুত এই মাছ হয় মাছ নহয় তো আমি এতিয়া বিপ নম্বৰ ল'বলৈ গৈ আছোঁ ধুনীয়াকৈ বিপ নম্বৰ এতিয়া দি আছে এতিয়া আমি লৈ লওঁ তো এইখন ফিল্ডত আহিছোঁ আমি ধুনীয়াকৈ তো ইয়াতে দি আছে আমাৰ বিপ নাম্বাৰটো ধুনীয়াকৈ এতিয়া আমি লৈ লওঁহি তো দেখুৱাইছোঁ আপোনালোকক তো এতিয়া আমি ধুনীয়াকৈ বিপ নম্বৰ সেইবিলাক লৈ তো এতিয়া আমি ৰেডি হৈছোঁ তো আজি ইমান দেখুৱাব নোৱাৰিম তো মোবাইল নোৱাৰা তো দেখুৱাইছোঁ আপোনালোকৰ পিছত তো ইয়াতে ৰেডি হৈছে এতিয়া মই ৰেডি হৈছোঁ তো মোবাইল তাত থৈ যাম তাৰ পিছত আপোনালোকক লগ পাইছোঁ 5 minutes later. ধুনীয়াকৈ আমি এতিয়া আহি পালোঁহি এতিয়া ৰাণ কমপ্লিট কৰিলোঁ তো এতিয়া ফূৰ্তি খাইছোঁ চামগৈ আমাৰ এতিয়া ভাই তো এতিয়া ৰেষ্ট লৈছোঁ ধুনীয়াকৈ তো দেখুৱাইছোঁ এটা ফূৰ্তি খাইছোঁ আমি ফূৰ্তি দি আছে তো দাদাসকলে ইয়াতে চব ফূৰ্তি খাইছে চাৰে পিনে কাষে কাষে চব বহি আছে গোটাই এটাহে পাইছি আমাৰ ধুনীয়া টপত আছোঁ তো কৈ আছোঁ কিমান টপত আছোঁ এতিয়া ধুনীয়াকৈ বাগত দিছোঁ অলপ ফ্ৰেছ লৈ আৰু খন্তেক পিছত আমি ইয়াতে প্ৰাইজ মোক বিতৰণ কৰিব তো দেখুৱাইছোঁ আপোনালোকক চাই দিয়ক এই বৌ অলপ ৰেষ্ট লৈ লওঁ A few moments later. এতিয়া আমি ধুনীয়াকৈ ওলাই দিলোঁ ষ্টেট লেভেলৰ চাৰ্টিফিকেট লৈ আৰু বাকী ইমান দুখৰ নললোঁ তো আমি এতিয়া ষ্টেচন আহি আছোঁ তো আমগুৰি ষ্টেচন আহিলোঁ ধুনীয়াকৈ তাতে ধুনীয়াকৈ আমি বহি ল'মহি অলপ টাইম আৰু আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ ধুনীয়াকৈ ষ্টেচনত বহি আছোঁ তো আৰু আমি মানে শিৱদৌল যাম বুলি ভাবিছোঁ তো আজি মানে নাযাওঁ আৰু বহুত ভাগৰ লাগিছে ধুনীয়াকৈ আমি এতিয়া ঘৰত ওলাই দিমগৈ তো এতিয়া ট্ৰেইন আহি আছে আমাৰ ধুনীয়াকৈ যামগৈ 5 minutes later. আমি ধুনীয়াকৈ এতিয়া ট্ৰেইনত উঠি লৈ ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ তো কালি মৰ্ণিং গৈ পাওঁ গুৱাহাটী তো ভিডিঅ'টো ৰাখিছোঁ ইমান দেখিলা নকৰোঁ তো আজি শিৱদৌল চাব যাম বুলি ভাবিছিলোঁ আৰু তো ভালকৈ দুখন হ'লোঁ তো ভিডিঅ'টো ৰাখিছোঁ তো আজিলৈ বাই বাই গুড নাইট